সকলোৱে গম পাইছে যে মৈদামনী নতুন নামঘৰ সাহায্যাৰ্থে যিখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ পাছতে আচলতে আৰু এখন খেল আহি আছে যোৰহাটৰ আউনীআটী বিশ্ববিদ্যালয় সাহায্যাৰ্থে আৰু ইয়াত গোটেইকেইটা প্ৰাইজৰ ভিতৰত আছে 26টাকৈ পুৰস্কাৰ আছে আৰু বাকিখিনি আজি উপস্থিত আছে অৰিন্দম আৰু অৰিন্দমৰ পৰা গম পাম গোটেই খেলখনৰ কথা মই প্ৰমোচনত জড়িত হৈ গৈছো খেলখনৰ লগতে আৰু গম পাইছো টোটেল 26টাকৈ পুৰস্কাৰ আছে প্ৰথম পুৰস্কাৰ আছে ODA4 আৰু সমগ্ৰ অসমতে ফুল প্ৰমোচন কৰি আছে খেলৰ আৰু সকলোৱে নিৰ্মাণ দিয়া আছে আৰু সেইকাৰণে এতিয়া এমছন টিকেট পাব যিখিনি পুৰস্কাৰ আছে দেখাই দিব গোটেইখিনি 12খনকৈ গাড়ী আছে টু হুইলাৰ আছে কাপোৰ আছে বহুখিনি পুৰস্কাৰ আছে আৰু এইবিলাক কি আছে দেখাই দিছো মই এবাৰ ODA4 Toyota Innova Tata Harrier Hyundai Creta Mahindra Thar Grand Vitara Hyundai Venue Tata Nexon Nissan Magnite Baleno Wagoner Alto K10 Bullet Pulsar Entok Activa আৰু লগতে কিবাটা পুৰস্কাৰ আছে গতিকে খুব ধুনীয়াখন খেল হ'বলৈ গৈ আছে অহা মাহৰ ফেব্ৰুৱাৰী 11 তাৰিখে মানে এই বছৰ মৈদামনী খেলখনৰ প্ৰশ্ন হ'বলৈ গৈ আছে যেহেতু মৈদামনী খেলখন সকলোৱে যথেষ্ট মৰম দিছে আৰু এইখন খেল এটা মহান উদ্দেশ্যৰে খেলোৱা হৈছে মানে গম পাইছে যোৰহাটত এখন ইউনিভাৰ্চিটি বনাই আছে আৰু তাৰ ফান্ডিঙৰ কাৰণে এখন খেল খেলোৱা হৈছে গতিকে এইখন খেলৰ টিকেট সকলোৱে শ্ৰদ্ধাৰে মৰমেৰে নামঘৰৰ কাৰণে ল'ব বুলি আশা কৰিলোঁ মাত্ৰ 100 টকা আৰু 100 টকা বিনিময়ত আপোনালোকে 11 ফেব্ৰুৱাৰীত হৈ পৰিব প্ৰায় 50-60 লাখ টকাৰ মালিক গতিকে দেৰি নকৰক আপুনি কি ক'ব আৰু আচলতে খেলখন মৈদামনী নতুন নামঘৰৰ পাছতে এটা মহৎ মানে পদক্ষেপ লৈছে বিশ্ববিদ্যালয়খনত আৰু আমি আচলতে আপোনালোকৰ মাজলৈ এই কথাখিনি শ্বেয়াৰ কৰিছো আৰু গতিকে বিশ্ববিদ্যালয়খন আচলতে মহৎ মানে পদক্ষেপ লৈছে গতিকে আপোনালোকে 100 টকা নিজৰ ভাগ্য সলনি কৰাৰ লগতে আপোনালোকে বিশ্ববিদ্যালয়ৰ কাৰণে এখন নিৰ্মাণৰ কাৰণে আচলতে বৰঙণি দিব পাৰিব গতিকে আপোনালোকে যি স্ক্ৰীনৰ নাম্বাৰ আছে তাৰ পৰা আপোনালোকে অনলাইন ল'ব পাৰিব আৰু ইমিডিয়েট আপোনালোকে টিকেট লোৱা ষ্টাৰ্ট